গাইজ, আজি আমি যাই আছো মাউজি পাৰ্কক। এইকেইদিন যিহেতু মাউজি পাৰ্কখন ইনষ্টাগ্ৰামত ফিডত আহিয়ে আছে, সেয়েহে ভাবিলো যে এবাৰ মাউজি পাৰ্কৰ পৰাই ফুৰি আহোঁ, মাউজি পাৰ্কখন চাই আহোঁ। যিহেতু গৰম বন্ধত আমি কলৈকে ফুৰিব যোৱা নাই, সেয়েহে আমি মাউজি পাৰ্কলৈ ফুৰিবলৈ আহিলোঁ। তো মাউজি পাৰ্কক যাই কিনে আমি কি কৰিলোঁ, আমি মাউজি পাৰ্কখন কেনেকুৱা ধৰণৰ সকলোখিনি ভিডিঅ'টোত দেখাম, তো আপোনালোকে চাই থাকক। ভিডিঅ'টো ভাল লাগিল লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আমি বহুখিনি আহিয়ে পালোঁ, সেয়েহে আমাৰো গাড়ীত বহি বহি ভাগৰ লাগিছে, সেয়েহে ভাবিলোঁ যে আমি অলপ ইয়াতে ৰৈ দিওঁ, ফটো দুই একপি উঠোঁ। সেয়েহে ইয়াতে আমি ৰৈ দিলোঁ অলপ সময়। ইয়াতে দাদা আৰু ভাইটিহঁতে ফটো উঠিয়েই আছে। ফটো উঠা পৰ্বটো এতিয়ালৈকে শেষ হোৱা নাই, ভাইটিয়ে বাইদেউক ফটো মাৰি দি আছে। আহি আমি এনেকুৱা এটা সৰু ৰাস্তা পালোঁ। গুগল মেপত দেখাইছে হেনো এইটো ৰাস্তাৰে মাউজি পাৰ্ক যায়। যিহেতু আমি চিনিও নাপাওঁ, সেয়ে গুগল মেপত চাইয়ে আমি যাই আছোঁ। এনেদৰেতো যাই আছোঁ, অলপ চলপ ভয়ো লাগিছে যে যাই পাম নে নেপাম, এনেতো ক'ৰবালৈ যাই নাথাকোঁ আৰু। ৰাস্তাটো চাওকচোন, ইমান বেয়া ৰাস্তা। তাতে আৰু মামাৰ এতিয়া স্কুটিখন লৈ আহিছোঁ ইমান দূৰৰ পৰা। আহি আমি এতিয়া মাউজি পাৰ্ক পালোৱেই। মাউজি পাৰ্কৰ বাহিৰতো খোৱা পানী, তাৰপিছত কুঁহিয়াৰৰ ৰস আৰু বিভিন্ন ধৰণৰ খাদ্য বস্তু পায়, তাতে আপোনালোকে কিনি খাবও পাৰে। আৰু ভিতৰতো ব্যৱস্থা আছে খোৱা লোৱাৰ কাৰণে। ইয়াতে গাড়ী থ'বলৈ দিছে, তো ইয়াতে থলোঁ। থৈ পেলাই এতিয়া টিকট কাটিব লাগিব। আমি যিহেতু 5জন গৈছোঁ, তো এজনৰ 100 টকাকৈ টিকটৰ পইচা লৈছে। আমি এতিয়া পইচাটো পে' কৰি দি কিনে মাউজি পাৰ্কৰ ভিতৰলৈ আহিলোঁ। আহিয়েই এনেকুৱা পৰিৱেশ দেখা পায়। পাৰ্কৰ ভিতৰলৈ সোমাই এনেকুৱা পৰিৱেশ আপোনালোকে দেখা পাব। তাত ময়ো কিছু ফটো আৰু ভিডিঅ' বনাইছোঁ। যিহেতু ইমান ধুনীয়া জেগা, তাত গৈনো কেনেকৈ ফটো বা ভিডিঅ' নবনাকৈ থাকোঁ। ইমান ধুনীয়া পৰিৱেশ, মানে ইমান ধুনীয়া পৰিৱেশ। আপোনালোকে তাত এবাৰ হ'লেও যাব। আপোনালোকে গৈ কিনে বহুত বেছিয়ে ভাল পাব। এতিয়া মই জুলনাত অলপমান ঝুলি আছোঁ। তাত বহিবলৈ বহুখিনিয়ে ঠাই আছে আৰু বহুখিনিয়ে সুবিধা কৰি থোৱা আছে। পাৰ্কৰ ভিতৰত থকা ৰেষ্টুৰেণ্ট এইখন। ৰেষ্টুৰেণ্টখনত খাদ্য বস্তুৰ সঁচাকৈ বহুত বেছিয়ে দাম হেন পাইছোঁ। আৰু যিহেতু পাৰ্কৰ ভিতৰতে ৰেষ্টুৰেণ্টখন আছে, অলপমান দাম হ'বই। সেইবাবে আমি তাত একোৱেই খোৱা নাই, কিন্তু তাৰ মেনুখন আমাৰ তাতে আছে। এতিয়া এনেদৰে আছোঁ আৰু অলপমান ফটো চটো ভিডিঅ' বনালোঁ। এতিয়া তাৰ পৰিৱেশখিনি চাওকচোন, ইমান ধুনীয়া পৰিৱেশ, মানে এনেকুৱা লাগিছে যে তাত গৈ সঁচাকৈ আপোনালোকে এদিনৰ বাবে যাব। ৰাতিপুৱা সোনকালে যাব আৰু ভাতিবেলাকে আপোনালোকে আহিব পাৰিব। যিহেতু তাৰ ভিতৰত ৰেষ্টুৰেণ্টো আছে, আপোনালোকে খাই লৈ ধুনীয়াকৈ দিনটো তাতে কটাই কিনে আহিব পাৰিব। ইমান ধুনীয়া পৰিৱেশ, আপোনালোকে চাওকচোন এবাৰ। তাতে আমিও বহুখিনি ঠাই ফুৰিলোঁ আৰু এৰিয়াটো বহুত বেছিয়ে ডাঙৰ আছিল। সৰু এৰিয়া নহয়, বহুতখিনিয়ে এৰিয়াখিনি ডাঙৰ আছিল। মাজে মাজে মই এনেদৰে আৰু ভিডিঅ' বনাই আছোঁ। গাইজ, মই ষ্টাইল মাৰি আছোঁ, ভিডিঅ' বনাই আছোঁ। এনেকৈ চাওকচোন। কিয়নো ভিডিঅ' নবনাম, তাত গৈ খিনিয়ে ভাল লাগিছে। আপোনালোকে ক'বচোন, মোৰ চুলিখিনি ভাল লাগে নে নালাগে? মই কিন্তু বহুত ভাল পাওঁ মোৰ চুলিখিনি। এটা কমেণ্ট কৰি জনাব। পাৰ্কখনত গাইজ খেলাৰ কাৰণেও
ব্যৱস্থা কৰি ৰখা হৈছে, কেৱল যে তাত গৈ ডাঙৰ মানুহে খেলিব পাৰে তেনেকুৱা নহয়, তাত সকলো মানুহে খেলিব পৰাকৈ ব্যৱস্থা কৰা আছে। চাওকচোন, ময়ো এনেদৰে খেলি আছো। টায়াৰত এনেকৈ টায়াৰ গাঁঠি দিয়া আছে, তাৰ ওপৰে এনেকৈ আহি আছো। অলপমান মানে ধৰিবলৈ দিগদাৰ, তথাপিও এনেকৈ খেলি মানে ভাল লাগিছে কিবা এটা। আৰু জীৱনত এনেকৈ প্ৰথমবাৰ খেলিছোঁ, তো ভাল লাগিছে। খেলোছো মানে এনেকুৱা ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চটো লৈছোঁ আৰু এনেকৈ টায়াৰৰ ওপৰে বহুখিনিয়ে ভাল লাগিছে গাইজ। এতিয়া চাওক, এনেকৈ ওপৰেৰে গৈ কিনে এনেকৈ যে পিছলি আহে, এইটোতো মই ফাৰ্ষ্ট টাইম উঠিছোঁ। সেইবাবে এনেকৈ ভিডিঅ'ত বন্দী কৰি ৰাখিলোঁ আৰু স্মৃতি হিচাপে। যাব আপোনালোকেও, তাত গৈ খেলিব, চাব, ফুৰিব, বহুখিনি ভাল লাগিব আপোনালোকৰ। এনেকৈ মাজে মাজে এটা দুটা এনেকৈ ভিডিঅ' বনাই আছোঁ। তাত বহুখিনি মানুহে খেলি আছে, বেছিভাগ সৰু ল'ৰা ছোৱালীবিলাকে খেলি থকা দেখা পোৱা গৈছে। খেলিবলৈও বহুখিনি বস্তুৱে তাত আছে। ময়ো এনেকৈ মাজে মাজে এটা দুটা এনেকৈ ভিডিঅ' বনাই আছোঁ আৰু স্মৃতি হিচাপে সাঁচি থ'বলৈ। তাত গাইজ এনেকৈ বোটত উঠাও ব্যৱস্থা কৰা আছে। তাত চাগে এক্সট্ৰা ফিজ ল'ব, সেইটো গম নাপালোঁ, কিন্তু তাত গৈও এনেকৈ নাৱত উঠিব পাৰিব। এতিয়া আমি বাহিৰলৈ ওলাই আহি আছোঁ আৰু বহুখিনি ফুৰিলোঁ, যিহেতু ঘৰলৈও যাব লাগিব। ভাবিছোঁ তাৰ পৰা আমি দাৰাগাঁওলৈকেও যাম। এইখন গাইজ গেট মাউজি পাৰ্কৰ। তাৰপিছত ইফাল চাইডে আপোনালোকৰ তাৰপিছত টিকট কাউণ্টাৰটো থাকে, তাত গৈ আপোনালোকে টিকট কাটিব। আমি এতিয়া মাউজি পাৰ্কৰ পৰা আহিলোঁ, এতিয়া আমি দাৰাগাঁওলৈ যাম। তো মাউজি পাৰ্কত বহুখিনিয়ে ভাল লাগিছে। এতিয়া আমি দাৰাগাঁৱতনো কি কৰোঁ সেইখিনি চাওঁ, যিহেতু এইফাল চাইডে আহিছোঁ, দাৰাগাঁওখিনিও চাই যাম। তাৰপিছত আমাৰ বহুত ভোক লাগিছে, তো এতিয়া আমি ভাত খাই ল'লোঁ। এইপিনে গাইজ মানুহৰ ইমান তামোলৰ গছ আছে, এঘৰ মানুহৰে প্ৰায় শ তামোলৰ গছ আছে। আপোনালোকে ভিডিঅ'ত দেখাই পাইছে, ইমান তামোলৰ গছ আছে সেইপিনে। এইখিনি গাইজ ঝুম খেতি নেকি? কমেণ্টত জনাবচোন। দাৰাগাঁওলৈ আমি যিটো ৰাস্তাৰে গৈ আছোঁ, সেই ৰাস্তাটো বহুত বেছি ধুনীয়া, প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা বুলি ক'বলৈ বাধ্য আৰু ইমান ধুনীয়া, ইমান ভাল পাইছোঁ। গাইজ আমি প্ৰায় দাৰাগাঁও আহিয়ে পাইছোঁ। যিহেতু আমি দুখন গাড়ী আনিছোঁ, তাৰ বাবে টিকট বনাই ল'লোঁ। আৰু এতিয়া টিকট বনাই লৈ আমি এতিয়া আহি আছোঁ আৰু নদীটোৰ ওচৰলৈ। গাইজ এয়া চাওক, পানী পানী পানী, শিল। তাত মানুহবিলাকে গৈ কিনে ফুল এনজয় কৰি আছে। তাত লগৰ লগত যাব, অকলে নাযাব বা ঘৰৰ মানুহৰ লগত যাব। যিহেতু তাত বহুখিনি মানুহ আহে, তাৰ মাজত কিছুমান মানুহ আপোনালোকে ভাল পাব, কিছুমান মানুহ বেয়া পাব। তাত গৈও বহুখিনি ভাল লাগিছে। পাৰিলে আৰু যাম আৰু তাকে। গাইজ আমি সেই সৰ্থেবাৰীৰ পৰা দাৰাগাঁওলৈকে মামাই দিয়া স্কুটি লৈ গৈছোঁ। বিশ্বাস হৈছেনে আপোনালোকৰ? দাৰাগাঁৱৰ পৰিৱেশ, পাহাৰ, আকাশ, মেঘ, গছ গছনি, নদী, শিল, বহুত ধুনীয়া, বহুখিনি ভাল লাগিছে। প্ৰাকৃতিক পৰিৱেশ চাওক গাইজ, পৰিৱেশ ইমান ধুনীয়া পৰিৱেশ। আমি এতিয়া দাৰাগাঁৱৰ পৰা আহিলোঁ, যিহেতু দিনটো বহুত বেছি ৰ'দ খালোঁ, বহু সময় গাড়ীত বহি গ'লোঁ, তো ভাগৰো লাগিছে, এতিয়া আৰু ঘৰলৈ যাম। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।